নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম প্ৰাচীন অসম বুৰঞ্জী পাৰ্ট 1। আমি পাৰ্ট 1 কৰাৰ কাৰণটো হৈছে কি অসম বুৰঞ্জী বুলি ক'লে এটা হিউজ চেপ্টাৰ, বহুত বহলীয়া, গতিকে আমি মানে চেপ্টাৰ ৱাইজ এটা এটা কৰি আমি কুৱেশ্যনবিলাক দিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি ভিতৰৰ পৰা কুৱেশ্যনবিলাক বাছি উলিয়াই আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম। ভিতৰৰ কুৱেশ্যনবিলাক বেছি ইম্পৰ্টেণ্ট থাকে আৰু তেনেকৈ আমি ভিডিঅ'বিলাক আগলৈকো দি থাকিম। পাৰ্ট 1 পাৰ্ট 2 আজি আমি চাওঁচোন প্ৰশ্নবিলাক কি আছে। প্ৰাচীন কামৰূপৰ প্ৰথমজন ৰজা কোন আছিল? ইয়াৰে প্ৰাচীন কামৰূপৰ প্ৰথম ৰজাজন আছিলে মহীৰংগ দানৱ। বিভিন্ন উৎসৰ পৰা পোৱা সম্ভেদ মতে মহীৰংগ দানৱেই দানৱ, অসুৰ বংশ আৰু প্ৰাচীন অসমৰ প্ৰথম ৰজা আছিলে। দানৱ বংশকে অসুৰ বংশ বুলিও কোৱা হয়। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাভাৰতত ভগদত্তৰ বিষয়ে কি বুলি উল্লেখ আছে? পৰ্বতপতি আৰু পূৰ্ব সাগৰবাসী বুলি উল্লেখ আছে। মহাভাৰতত ভগদত্তৰ বিভিন্ন আখ্যান আছে, আখ্যানবিলাকৰ পোৱা মতে গম পোৱা যায় আৰু পৰ্বতপতি আৰু পূৰ্ব সাগৰবাসী বুলি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, পিছৰ প্ৰশ্ন আহিছে কামৰূপৰ পূৰ্বৰ নাম কি আছিলে? কামৰূপৰ পূৰ্বৰ নাম আছিলে ধৰ্মাৰণ্য। প্ৰাচীন বুৰঞ্জীৰ ফালৰ পৰা এইটো প্ৰশ্ন। প্ৰাচীন অসমৰ এখন নদীৰ নাম কি? প্ৰাচীন অসমৰ এখন নদী হৈছে কৰতোৱা নৈ। সেই সময়ৰ এখন নদী আছিলে। কৰতোৱা নৈখন বৰ্তমান কোন ঠাইত আছিলে বুলি ক'লে সেইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব। ছিকিমৰ পাৰ্বত্য অঞ্চলৰ পৰা উৎপত্তি হৈছে এখন। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মাজেদি বাংলাদেশত প্ৰৱেশ কৰিছেগৈ। এইটো এটা ইম্পৰ্টেণ্ট, আপোনালোকে বহীত লিখি ৰাখিব পাৰে যিটো ইম্পৰ্টেণ্ট বুলি ভাবে। পিছৰ প্ৰশ্নটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লোৱা অসমৰ দুজন বীৰ কোন কোন আছিলে? কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ পৰা কৌৰৱৰ পক্ষত আছিলে ভগদত্ত আৰু পাণ্ডৱৰ পক্ষত ঘটোৎকচ। ঘটোৎকচ আৰু ভগদত্ত দুজনেই আছিলে। নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? শোণিতপুৰৰ বান ৰজা। সমসাময়িক মানে ইয়াত কৈছে মানে একেটা সময়তে, সেইখিনি সময়ত কোন ৰজা আছিলে? শোণিতপুৰত সেই সময়তে বান ৰজাও আছিলে। এখন বেলেগ এখন ৰাজ্য আছিলে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন খুব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কোনে সজাইছিল? এইটো শোণিতপুৰ জিলাত আছে। বান ৰজাই সজাইছিল এইটো মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ। ৰজা ভীষ্মকৰ ৰাজধানী কি আছিল? কুণ্ডিল্য নগৰৰ কাষত আছিলে কুণ্ডিল নগৰ আছিলে। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, যদি মনত ৰাখিবলৈ অলপ অসুবিধা পায় আপোনালোকে এখন বহি লৈ ল'ব মোৰ ভিডিঅ' চাই থাকোঁতে। সকলো প্ৰশ্নই যিহেতু ইম্পৰ্টেণ্টেই থাকে, লিখি ৰাখিব, পিছত সহায় হ'ব, পিছত চাবও পাৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, পিছৰ প্ৰশ্ন আহিছে আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কাক আখ্যা দিয়া হয়? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি গদাধৰ সিংহক আখ্যা দিয়া হয়। গদাধৰ সিংহ কাৰ পুত্ৰ আছিলে সেইটোও ক'ব পাৰে। গদাধৰ সিংহ আছিলে জয়মতীৰ পুত্ৰ আছিলে, লাই। গদাধৰ সিংহৰ আন নাম আছিল লাই। আনুষ্ঠানিকভাৱে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজাজন কোন আছিলে? আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম ৰজা হৈছিলে জয়ধ্বজ সিংহ। তেখেতেই আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। আন কেইবাজনো আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে, অৱশ্যে তেওঁলোকে আনুষ্ঠানিকভাৱে কৰা নাছিলে। আনুষ্ঠানিক বুলি কোৱাৰ লগে লগে জয়ধ্বজ সিংহ আমি লিখিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন ৰজাই অসমত কাণী খেতিৰ প্ৰথম প্ৰচলন কৰিছিলে? কোন ৰজাই অসমত কাণী খেতিৰ প্ৰথম প্ৰচলন কৰে? কাণী হৈছে এটা ৰাগিয়াল মাদক দ্ৰব্য আচলতে। এইটো গৌৰীনাথ সিংহই অসমত তেতিয়াৰ পৰাই প্ৰৱৰ্তন কৰিছিলে তেওঁৱেই। হিড়িম্বাপুৰ বৰ্তমান কোন ঠাইত অৱস্থিত? হিড়িম্বাপুৰ আছিলে ডিমাপুৰত আছে বৰ্তমান ঠাইখন। হিড়িম্বাপুৰ আছিলে ৰাজধানী। তাৰ এইখিনি গোটেইখিনি কুৱেশ্যনে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু যিমান পাৰোঁ আমি কুৱেশ্যনবিলাক ভিতৰৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু এক্সামবিলাকত ভিতৰৰ পৰাই বেছিকৈ অহা দেখা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কামৰূপৰ কোনজনা ৰজাই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? কামৰূপৰ সেই সময়তে আছিলে পুষ্য বৰ্মন। তেওঁক সমুদ্ৰগুপ্তই দিছিলে মহাৰাজাধিৰাজ উপাধিটো। সেইটো এটা কুৱেশ্যন, সেইটো মনত ৰাখিব। কামৰূপী চন কোনে প্ৰৱৰ্তন কৰিছিল? কামৰূপী চন প্ৰৱৰ্তন কৰিছিলে ভাস্কৰ বৰ্মনে, আৰু ইয়াকে
আন এটা নামো কোৱা হয় ভাস্কৰাব্দ বুলিও কোৱা হয় সেইটোক বা কামৰূপী চন এনেকুৱা আৰু সেই সময়তে চীনা পৰিব্ৰাজক হিউৱেনচাঙো আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত সেইটোও এটা মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হৈছে কাৰ দিনত ঐতিহাসিক শৰাইঘাটৰ ৰণ হয় এখন ঐতিহাসিক ৰণ আছিলে শৰাইঘাটৰ ৰণ আমি তাৰে ৰজা কোন আছিলে সেনাপতি কোন আছিলে কিন্তু জানোৱেই এতিয়া হৈছে কাৰ দিনত হৈছিলে আহোমৰ ৰজা কোন আছিলে উদয়াদিত্য সিংহ আছিলে সেই সময়ৰ ৰজা পিছৰ প্ৰশ্নটো হৈছে কামৰূপ ৰাজ্য বৰ্তমান কোন ঠাইত অৱস্থিত কামৰূপ নহয় ক্ষমা কৰিব কমতা ৰাজ্য বৰ্তমান কোন ঠাইত অৱস্থিত কমতা ৰাজ্য বৰ্তমান উত্তৰ বংগৰ কোচবিহাৰ অঞ্চলত অৱস্থিত এতিয়া উত্তৰ বংগত সোমাইছে তাৰ আগলৈকে আমাৰ অসমৰে আছিলে উত্তৰ বংগৰ কোচবিহাৰ অঞ্চল এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজন কোন আছিল মানে ভাস্কৰ বৰ্মনৰ সেই সময়ৰ একে সময়তে থকা আন এজন ৰজা কোন আছিলে আপোনাক অপশ্যন দি দিব এক্সামত যে কোন কোন ৰজা আছিলে তেতিয়া কনৌজৰ ৰজা হৰ্ষবৰ্ধন সেইটো মনত ৰাখিব পিছৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে ব্ৰহ্মপাল প্ৰাচীন কামৰূপৰ এটা পুৰণি বংশ আছিলে পাল বংশটো পিছৰ প্ৰশ্নলৈ আহিছোঁ পিছৰ প্ৰশ্নটো আহিছে আপোনাৰ নৰকাসুৰে কাক বধ কৰি সিংহাসনত অধিষ্ঠিত হয় মানে ৰাজসিংহাসনত অধিষ্ঠিত হয় নৰকাসুৰে ঘটকাসুৰক বধ কৰি পেলাই ৰাজসিংহাসনত অধিষ্ঠিত হৈছিলে পিছৰ প্ৰশ্ন আহোমসকলৰ দ্বাৰা নিৰ্মিত শেষ কীৰ্তিচিহ্ন কি আছিলে আহোমসকলেতো বহুত কীৰ্তিচিহ্ন অসমত নিৰ্মাণ কৰিছিলে তাৰভিতৰত ৰংঘৰ কাৰেংঘৰ নৱগ্ৰহ উমানন্দ বহুতখিনি আছে তাৰ মানে শেষৰটো কি আছিলে বশিষ্ঠাশ্ৰম দেৱালয় এইটো খুব ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব পিছৰ প্ৰশ্ন আজি ইমানতেই আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ এনেধৰণৰ ভিডিঅ'ছ নিয়মিত পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু আপোনালোকৰ যদি কিবা অনুৰোধ থাকে কিবা পাৰ্টিকুলাৰ কিবা টপিক থাকে বনাবলগীয়া যিকোনো বিষয়তে সেইখিনি কমেণ্ট কৰি জনাব আৰু আমাৰ নেক্সট ভিডিঅ'বিলাকত আমি মেথছৰো কিছুমান বনাম চাই থাকিব গতিকে আমাৰ চেনেলটো ধন্যবাদ